চাওক 81 ভিলেজ যেটো নোটিফিকেশন করা হয়েছে এটো ইউপিপিএল বা কোনবা দলৰ কাৰণে নহয়। অসমৰ যেটা ডেলিমিটেশন হয়েছিল তাত কিছুমান গাঁও আমাৰ ফালে হৈ গল আৰু কিছুমান যেটো একড হৈ গল আমাৰ যোৱা 2020 ইয়াৰ দ্বাৰা প্ৰায় 60খন গাঁও আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। এই গাঁওখিনিত আমি তাতে সমষ্টি পিছত বনালে এই গাঁওবিলাক তাতে থাকিব, এতিয়াও তাতে ভোট দিব। কিন্তু এই গাঁওখিনি এতিয়া যেহেতু অলৰেডি নোটিফিকেশন হৈ গল এই কাৰণে আমাৰ কোনোবা এটা সমষ্টি থাকি তেখেতসকলে ভোট দিব লাগিব। এই কাৰণে তেখেতসকলক এতিয়া আমাৰ যেটো কমিশন বনাই দিছে তেখেতসকলে 3টা সমষ্টি দিছে আৰু অনাগত দিনত যেটা 60টা সমষ্টি হ'ব আৰু সেই অঞ্চলতো আমাৰ সমষ্টি এক্সটেন্ড হলে তেখেতসকলে নিজৰ জায়গাতে ভোট দিব। গতিকে ৰাজনৈতিকভাৱে আমি এটো চোৱা নাই, যেটা ঐতিহাসিক এটা চুক্তি দ্বাৰা এই গাঁওখিনি আহিছে। এই গাঁৱৰ ৰাইজেও যাতে উন্নয়নটো পায় আৰু বড়োলেণ্ড চৰকাৰখনে ইতিমধ্যে আমাৰ এইটো বাজেটত আমি 10 কোটি টকা এই গাঁওবিলাকৰ উন্নয়নৰ কামটো আৰম্ভ কৰিবলৈ আমাৰ বাজেটত ধাৰ্য কৰা হৈছে। চাওক 81 ভিলেজ যেটো নোটিফিকেশন করা হয়েছে এটো ইউপিপিএল বা কোনবা দলৰ কাৰণে নহয়। অসমৰ যেটা ডেলিমিটেশন হয়েছিল তাত কিছুমান গাঁও আমাৰ ফালে হৈ গল আৰু কিছুমান যেটো একড হৈ গল আমাৰ যোৱা 2020 ইয়াৰ দ্বাৰা প্ৰায় 60খন গাঁও আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। এই গাঁওখিনিত আমি তাতে সমষ্টি পিছত বনালে এই গাঁওবিলাক তাতে থাকিব, এতিয়াও তাতে ভোট দিব। কিন্তু এই গাঁওখিনি এতিয়া যেহেতু অলৰেডি নোটিফিকেশন হৈ গল এই কাৰণে আমাৰ কোনোবা এটা সমষ্টি থাকি তেখেতসকলে ভোট দিব লাগিব। এই কাৰণে তেখেতসকলক এতিয়া আমাৰ যেটো কমিশন বনাই দিছে তেখেতসকলে 3টা সমষ্টি দিছে আৰু অনাগত দিনত যেটা 60টা সমষ্টি হ'ব আৰু সেই অঞ্চলতো আমাৰ সমষ্টি এক্সটেন্ড হলে তেখেতসকলে নিজৰ জায়গাতে ভোট দিব। গতিকে ৰাজনৈতিকভাৱে আমি এটো চোৱা নাই, যেটা ঐতিহাসিক এটা চুক্তি দ্বাৰা এই গাঁওখিনি আহিছে। এই গাঁৱৰ ৰাইজেও যাতে উন্নয়নটো পায় আৰু বড়োলেণ্ড চৰকাৰখনে ইতিমধ্যে আমাৰ এইটো বাজেটত আমি 10 কোটি টকা এই গাঁওবিলাকৰ উন্নয়নৰ কামটো আৰম্ভ কৰিবলৈ আমাৰ বাজেটত ধাৰ্য কৰা হৈছে। চাওক 81 ভিলেজ যেটো নোটিফিকেশন করা হয়েছে এটো ইউপিপিএল বা কোনবা দলৰ কাৰণে নহয়। অসমৰ যেটা ডেলিমিটেশন হয়েছিল তাত কিছুমান গাঁও আমাৰ ফালে হৈ গল আৰু কিছুমান যেটো একড হৈ গল আমাৰ যোৱা 2020 ইয়াৰ দ্বাৰা প্ৰায় 60খন গাঁও আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। এই গাঁওখিনিত আমি তাতে সমষ্টি পিছত বনালে এই গাঁওবিলাক তাতে থাকিব, এতিয়াও তাতে ভোট দিব। কিন্তু এই গাঁওখিনি এতিয়া যেহেতু অলৰেডি নোটিফিকেশন হৈ গল এই কাৰণে আমাৰ কোনোবা এটা সমষ্টি থাকি তেখেতসকলে ভোট দিব লাগিব। এই কাৰণে তেখেতসকলক এতিয়া আমাৰ যেটো কমিশন বনাই দিছে তেখেতসকলে 3টা সমষ্টি দিছে আৰু অনাগত দিনত যেটা 60টা সমষ্টি হ'ব আৰু সেই অঞ্চলতো আমাৰ সমষ্টি এক্সটেন্ড হলে তেখেতসকলে নিজৰ জায়গাতে ভোট দিব। গতিকে ৰাজনৈতিকভাৱে আমি এটো চোৱা নাই, যেটা ঐতিহাসিক এটা চুক্তি দ্বাৰা এই গাঁওখিনি আহিছে। এই গাঁৱৰ ৰাইজেও যাতে উন্নয়নটো পায় আৰু বড়োলেণ্ড চৰকাৰখনে ইতিমধ্যে আমাৰ এইটো বাজেটত আমি 10 কোটি টকা এই গাঁওবিলাকৰ উন্নয়নৰ কামটো আৰম্ভ কৰিবলৈ আমাৰ বাজেট